Good morning friends. তো আমি এতিয়া বৰ্তমান গৈ আছো টেঙাপানী আৰু টেঙাপানী জায়গাখিনি খুব সুন্দৰ বুলি শুনিছো কিন্তু আমি এতিয়ালৈকে গৈ পোৱা নাই আজি আমি ফাৰ্স্ট গৈ আছো টেঙাপানী তো টেঙাপানী জায়গাখিনি কেনেকৈ আপোনালোকক দেখুৱাম আৰু মোৰ লগত আছে বিশাল আৰু আমাৰ লগৰ দুজন আহি আছে দুজন আহি পোৱা নাই এতিয়ালৈকে এয়া আমাৰ লগৰ দুজন আহি পাই গৈছে বহুত পিছত আছিল বহুত পিছত এই হেতৰ কাৰণে ৰৈ আছিল ইমান স্লো বাইক চলাই মানে কি কম আৰু বলক এতিয়া ভিডিওটো আৰম্ভ কৰি আমি গৈ থাকো এয়া বৰদোৱা এফালদি থানলৈ যায় আৰু এফালদি নগাঁৱলৈ যায় ইফালদিও নগাঁও যাব পাৰি ইফালদি দূৰ হয় এফালদি শৰ্টকাট এইখন হৈছে বটদ্ৰৱা থানা আৰু এইখন এতিয়া বৰ্তমান পুৰা টাইট সিকিউৰিটি কৰি দিয়া হৈছে আৰু এইখন হৈছে শংকৰদেৱ ইউনিভাৰ্চিটি বটদ্ৰৱাত নতুনকৈ নিৰ্মাণ হ'বলৈ গৈ আছে আৰু এইখন বহুত ডাঙৰ এৰিয়া লৈ পেলাই হয় এইখন একদমেই ইফালৰ পৰা ইফাললৈ একদম পুৰা মোটামুটি 20 বিঘা মাটি হ'ব ইয়াত ইমান ডাঙৰ এৰিয়াত এইখন নতুনকৈ নিৰ্মাণ হ'ব আৰু এই ৰাস্তাৰ টাৰ্নিংটো নাইকিয়া কৰি একদম পুৰা সিধা কৰি দিব এনেকুৱাকৈ সিধা গুচি যাম আমি পাছলৈ আৰু এইফালে এনেকৈ টাৰ্নিং ল'ব নালাগে আৰু ফাইনেলি আহি পাই গ'লো নগাঁও আৰু এইয়া নতুনকৈ খুলি আছে মেট্ৰ' হস্পিটেল মেট্ৰ' হস্পিটেল আৰু এইবিলাক কাম চলি আছে নগাঁৱৰ পৰা একদম মৈৰাবাৰীলৈকে এই ৰাস্তাটো একদম পুৰা কাম চলি থাকিব এইবিলাক সৰু থাকোঁতে চাই আছিলোঁ দেই ৰাস্তা থিয় হৈ একদম চাই থাকিলে চাই থাকিব মন যায় আৰু কি ক'ম নগাঁও খ্ৰাইজ্যোতি স্কুল ডাঙৰ আছে মস্ত ডাঙৰ আৰু এইখন হৈছে হয়বৰগাঁও আৰু সেইয়া ইয়াৰ পৰা দেখা যাব সেইটো হৈছে হয়বৰগাঁও ষ্টেচন নগাঁও এইটো হৈছে নগাঁৱৰ হনুমান মন্দিৰ য'ত চবতকৈ ডাঙৰ মেলা পাতা হয় হনুমান মেলা ইয়াতে হয় ইয়াতে বাইঘাট বৰপাছ আৰু অলপ চাহ খাই ল'ম এই বিশালে নতুন বাইক কিনিছে এয়া কালি বাইকৰ পাৰ্টি দি আছে আজি এয়া লগতে চানো আৰু পিছফালে জেচিবি খান্দি আছে ইমান বেয়া গোন্ধ আহি আছে কি ক'ম আৰু এতিয়া আমি আহি কঠীয়াতলি পালো আমি এতিয়া ইফালদি বাওঁফালদি টাৰ্ণিং ল'ব লাগিব অলপ আগত গৈ আৰু কঠীয়াতলিৰ পৰা ফ্লাইঅভাৰটো পাৰ হৈ এনেদৰে বাওঁফালদি এনেকৈ এতিয়া আমি যাব লাগিব এইফালদি যোৱা হয় টেঙাপানী আৰু ৰাস্তাটোৰ কণ্ডিশ্যন ইমান এটা ভাল নহ'ব যেন পাইছোঁ বলক গৈ থাকিম আপোনালোকেও চাই থাকিব আকৌ অলপ আহি প্ৰীতমহঁতে ডাইন চাইডে টাৰ্ণিং লৈ লৈছে এইফালদিয়ে যোৱা হ'ব চাগে এইফালদিয়ে যাব লাগিব নেকি এইফালদিয়ে যাব লাগিব আমাৰ এইখিনিতে ভুলেই লাগি গৈছিলে এটা চাইনবোৰ্ড আছে আমি চোৱাই নাছিলোঁ এইফালদি যাব লাগিব এতিয়া বাওঁফালদি এনেকৈ আৰু ইয়াতে আপুনি এণ্ট্ৰি কৰিব হ'লে এণ্ট্ৰি ফিজ দিব লাগে 50 টকাকৈ এখন বাইকত আমাৰ দুখন বাইক 100 টকা ৰাখিছে তাহাঁতে চাহপাতৰ বাগানৰ মাজেৰে যোৱাৰ মজাই বেলেগ ন প্ৰীতম চাৰিওফালে নেচাৰ গোটেই মানে ইমান ধুনীয়া প্লেচ ভাল লাগিছে কিন্তু দেই আগতে অহা নাই যদিও আমি আপোনাৰ প্লেচটো নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে উলিয়াই বিচাৰিছোঁ আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত হ'লেও আমি আজিলৈকে আহি পোৱা নাই কাৰণ আমি গম নোপোৱা নাছিলোঁ যে ইমান ওচৰতে ইমান ভাল প্লেচ এটা থাকিব পাৰে আমি আইডিয়াও কৰা নাছিলোঁ ইমান ধুনীয়া প্লেচ হ'ব বুলি গতিকে মানে এতিয়া আহি পেলাই যিটো ফিল হৈ আছে আৰু
ইমান ধুনীয়া চাহপাতৰ বাগানৰ মাজেৰে গৈ আছোঁ। মেইন প্লেচটোত গৈ চাই লওঁ কেনেকুৱা অৱস্থা হয়, কি কণ্ডিশ্যন হয়। ব'লক আমি গৈ থাকোঁ আৰু দেখাই থাকিম আপোনালোকক, লাহে লাহে চাই থাকিব। আৰু এতিয়া এইখিনিতে ৰ'ব এইয়া চাওক দুডাল তার, এই দুডাল তার বহুত তলত দিয়া হৈছে। আপোনালোকে যদি বাইকত আহে কেনেবাকৈ, যদি স্পীডত থাকে দেখা নাপাব, তেতিয়াহ'লে বহুত ডাঙৰ দুৰ্ঘটনা হোৱাৰ চান্স আছে। এই তার দুডালত আপোনাৰ ৰাতি হ'লে বিদ্যুৎ দি দিয়ে, বিদ্যুৎ সংযোগ কৰে, কাৰণ হাতীবোৰ যাতে তললৈ আহিব নোৱাৰে। মোটামুটি ভালে ৰিক্স আছে প্ৰীতম। আৰু আমাৰ পৰিৱেশটো এইটো, আৰু এই আমাৰ বিশালহঁত আহি আছে। বহুত বেয়া ৰাস্তা, আহিব বহুত কষ্ট হয়। গতিকে লাহে লাহে আহি আছোঁ আৰু বহুত ধুনীয়া জেগা। এতিয়াও আমি মেইন জেগাখিনি পোৱাগৈ নাই চাগে, আৰু ক'ত কিমান যাব লাগে গম নাপাওঁ। এইফালেদি আই থিংক এই ষ্টেপটোদি সোমাব লাগিব নেকি, এনেকুৱাই হ'ব চাগে।
আমাৰ বাইক ইয়াতে পাৰ্কিং কৰিলোঁ আৰু ইয়াৰ পৰা আমি এতিয়া বৰ্তমান খোজকাঢ়ি যাব লাগিব। এই আমাৰ প্ৰীতম, কানু, বিশাল আমি গোটেইকেইটা একেলগে খোজকাঢ়ি যাম আৰু কিমান ভিতৰলৈ যাব লাগে নাজানো, কোনো আইডিয়া নাই। ব'লক গৈ থাকোঁ। আৰু কি কম, এইবিলাক চাওক কিবা পানী পৰি আছে। ভাল লাগিছে জেগাটো, ভাল লাগিছে, খুব ধুনীয়া জেগা। জংঘলৰ মাজে মাজে বাঘ চাঘ ওলাব পাৰে, কোনো ঠিক নাই দেই। কিমান ধুনীয়া জেগা, জংঘলৰ ভিতৰত আমি অকলে আৰু কোনো মানুহ নাই। বিশাল গতিকে ৱাটাৰফলটো চাগে আমি যাব নোৱাৰিম, কাৰণ জংঘলেৰে ভৰি গৈছে জেগাটো। আমি ইয়াৰ পৰাই ৰিটাৰ্ণ হ'ম আৰু আমি যিখিনি জেগাত আছোঁ এইখিনি জেগাৰ ভিউটোকে আপোনালোকক দেখাম, ৱাটাৰফলটো দেখাব নোৱাৰিম। তাৰ কাৰণে দুখিত হয়, কি কৰিব, উপায় নাই। এইটোকে চাওক। মানে এইটো আপোনাৰ কি হয়, আই থিংক জংঘলবিলাক যে আহে, এই জংঘলবিলাক চাগে এইটোৱে ৰখাই দিয়ে আৰু খুব ধুনীয়াকৈ বনাইছে। আমি পানী অলপ খাই চাই লওঁ কেনেকুৱা হয় পানীৰ টেষ্টটো। এতিয়াই পৰিছিলোঁ, পৰিলে আৰু আছিলে ঘৰলৈ ভিজি ভিজি যাব লাগিলে হয়। ইয়াৰ পৰা পানী খুৱাই ভাল হ'ব। ইয়াতে পূৰা শ্লিপ হৈ আছে জেগাটো, পূৰা শ্লিপ। এইটো খুব ভাল লাগিছে, ভাল লাগিছে, ধুনীয়া জেগা হয়। আগলৈ যাব নোৱাৰিলোঁ যদিও এইখিনিয়ে খুব ধুনীয়া জেগা আৰু। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আই থিংক আপোনালোকেও টেঙাপানী আহিলে ভালেই পাব, ইমান বেয়া নাপাব। এই ৰাস্তাটো যেতিয়া উলিয়াই দিব আপোনালোকে ৱাটাৰফল একদম ওচৰৰ পৰা চাব পাৰিব, তেতিয়া ভাল লাগিব। আৰু এতিয়া যিহেতু ৰেইনি ছিজন, গতিকে মানে জংঘলেৰে পূৰা আৱৰি আছে। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকেও আহক, টেঙাপানী চাই যাওক, ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব যদি কোনোবা আহিব বিচাৰে। নগাঁও ডিষ্ট্ৰিক্টৰ খুব ক্ল'জ হয়। আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি দিব কোৱা। ছাবস্ক্ৰাইব কৰি দিব কোৱা।